हेलो बंधु बान्धव वेलकम बैक टू माय यूट्यूब चैनल किड ब्लॉग्स अन्य दिन नतुन खुंदा ब्लॉगर सहित आपनालोকক स्वागतम जनाइছো मोर यूट्यूब चैनल किड ब्लॉग्सলৈ আজি হৈছে শ্ৰী মহালক্ষ্মী পূজা তো আমাৰ গাঁৱৰ মহালক্ষ্মী পূজা আপোনালোকক কেনেকৈ দেখাইছো তো সকলোনে চাব আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো অলপ দীঘল হ'ব যায় চাই তো বলক ভিডিওটো আৰম্ভ কৰো আমাৰ পূজাৰ প্ৰথম কাৰ্য হৈছে পতাকা উত্তোলন আৰম্ভ হৈ গ'ল ইয়া পতাকা উত্তোলন কাৰ্য চলি আছে তো এইফালে চলি আছে খেল নামালি প্ৰতিযোগিতা তো দেখাই আছো আপোনালোকক আমাৰ ই কি মাজত দেবুগী দেবু জকাৰ আৰু এইফালে আছে আমাৰ এখন চকীত বহা খেল চলি আছে এই ল'ৰাবিলাকৰ মাজত তাৰপিছত মহিলাসকলেও খেলিব ডাৱৰ চকীত কৰা কৰা নহয় আৰু এইফালে চলি আছে মহিলাৰ চকীত বহা খেলা আপোনালোকক দেখাইছো আপোনালোকে চাই থাকক মহিলাৰ চকীত বহা খেলা আৰু এইফালে আমাৰ এনবি নিউজৰ সাংবাদিক আহিছে তো আমি সাংবাদিকসকলৰ লগত মানে বাৰ্তা দিলো আৰু এই আমাৰ দুপৰীয়াৰ কাৰ্য হৈছে উপহাৰ কুপন খেলা আৰম্ভ হ'ব তো এইবিলাকক দেখিছে নে কেনেকৈ চলি আছে আৰু এইফালে খেলা আৰম্ভ হৈ আছে আৰু এইফালে ৰিজাল্টটো আহি গ'ল प्रथम पुरस्कार लाभ কৰিবলৈ সক্ষম হৈছে 1449 ইতিমধ্যে আমাৰ আজিৰ উপহাৰ কুপন খেলখন সমাপ্ত হ'ল আমি পুৰস্কাৰৰ কুপন খেলাৰ খেলখন হৈ গ'ল আৰু পুৰস্কাৰসমূহ হৈ গ'ল কোনোবা গাঁৱতে গৈছে আৰু বাহিৰতো গৈছে এতিয়া ভেকচিন খেলা চলিছে তো ভেকচিন খেলা আপোনালোকক দেখাই আছো কোনে কেনে খেলাই কি ভাও দিয়ে তো বাকী সকলোখিনি চাই থাকিব ভালে লাগিছে কেনে লাগিছে জনাব ভিডিওটো যিখিনি চাইছে আৰু পিছৰখিনি নিশ্চয় ভালে লাগিব তো সম্পূৰ্ণকৈ ভিডিওটো চাই থাকিব ও কত ধৰিছে নেকি তো আমি এতিয়া মূৰ্তি আনিব আহিছো আৰু মূৰ্তি আনিব আহি কেনে মূৰ্তি আনিব পাই গ'লো আমি এইয়া গাড়ী আমাৰ গাড়ী বিলাক কেনেকৈ কি এনজয় কৰোঁ কেনেকৈ মূৰ্তি নে তো চাই থাকক তাকে বল দেখে আছো ইয়াত তিতু ৰিজিতা এইফালে সকলোৱে আমি নাচি নাচি অলপ এনজয় কৰি মূৰ্তি লৈ যাই আছো মন্দিৰলৈ তো আপোনালোকক দেখাই আছো মন্দিৰ গৈ পাই আৰু কবা এতিয়া কি কম আৰু সীমাই আৰু হয় দেই মূৰ্তি কোনে দিছে গাইছে বা আমাৰ মূৰ্তি দিছে আৰু এই পিছফালে কাম কৰি আছে আমি এটা কৰ পাইলো আমি বি মূৰ্তি আনিলো এইমাত্ৰ মূৰ্তি লৈটো মাত্ৰ ভাঙিছে সুন্দৰ 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 আৰু এতিয়া ক'ত যাম এতিয়া আমি গা ধুব যাম ক'ত গা ধুবি নদীত এই এনে কৈছে ক'ত গা ধুম গা ধুই দিল তাৰপিছত আকৌ লগ পাই আছো মাত্ৰ কিবা ফাটা পাতিছে আপোনালোক সকলে আমাৰ পূজা মণ্ডপৰ পৰিৱেশটো এবাৰ চাই লওকচোন কেনেকৈ আহিছে জনাব কমেণ্ট কৰি আৰু এইফালে আমাৰ সন্ধিয়াৰ অন্যতম কাৰ্যসূচী বন্তি বঞ্চনৰ কাৰ্যসূচী ইয়াৰ আৰম্ভণি হ'ব গৈছে
আৰু এতিয়া আমাৰ পূজা কৰি মানে এতিয়া কি মানে পুষ্পাঞ্জলি ল'বৰ হৈ গ'ল তেতিয়া আমি পুষ্পাঞ্জলি ল'ম আপোনালোকক দেখাইছোঁ মানে পূজা শেষে মানে গোটেই ভিডিঅ' কৰাটো সম্ভৱ নহয় বহুত দীঘল হৈ যাব গোটেই দিনটোৰে ভিডিঅ' তো এতিয়া পুষ্পাঞ্জলি লৈছোঁ আপোনালোকক দেখাইছোঁ তাৰ কথা দেখাইছোঁ আমাৰ মন্দিৰটো এইটো আমাৰ ৰাজহুৱা গণেশ মন্দিৰ আপোনালোকক দেখাই থকা আজি ভিতৰৰ ফালে দেখাইছোঁ এই ভিতৰৰ ফালে আপোনালোক চাব পাৰে এতিয়া আমাৰ মানে পুষ্পাঞ্জলি ল'ব সময় আছে এতিয়া আপোনালোকক দেখাই আছোঁ পুষ্পাঞ্জলি লোৱাখিনি তো বাহিৰত পুষ্পাঞ্জলি লৈ আছে এইবিলাক বহি আছে দেখাই আছোঁ ইয়ে আমাৰ পূজাৰ অন্যতম কাৰ্যসূচী আৰু অন্তিম কাৰ্যসূচী নাগাৰা নাম পৰিৱেশন ইয়াৰ নাগাৰা নাম পৰিৱেশন কৰি আছে নাগাৰা নাম পৰিৱেশন কৰি পোহৰ কৰি দিব তাৰপিছত আমাৰ পূজাও শেষ হ'ব আৰু ইয়াৰ নাগাৰা নাম গাই থাকিব আৰু এতিয়া ৰাতি 3টা বাজিছে আৰু আমাৰ ইয়াত নাম চলি আছে এয়া নাম চলি আছে আপোনাক দেখাই আছোঁ ৰাতি 3টা বাজিছে তো এই 3টা বজাতো নাম চলি আছে আৰু আপোনালোক কি নকম আৰু মানে পোহৰ হ'ব আজি বাকী আপোনালোকক ৰাতিপুৱা লগ পাইছোঁ আকৌ আৰু আমি এতিয়া সকলোৱে লবিতা নাথ বাইদেউৰ লগত সকলোৱে একেলগে নাম পৰিৱেশন কৰিছোঁ এয়া আমাৰ কমিটি অন্তিম পৰ্যায়ত আমি গাঁৱৰ সকলোৱে লবিতা নাথ বাইদেউৰ লগত একেলগে নাম পৰিৱেশন কৰি আছোঁ এতিয়া আৰু নাম ভাঙি সকলোৱে ঘৰা ঘৰি গুচি গ'ল আৰু এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু আমি সকলোৱে অলপ ধেমালি কৰি আছোঁ এনে কমিটিৰ ল'ৰাবোৰে মহালক্ষ্মী পূজাৰ সম্পূৰ্ণ সহযোগিতাৰ দিশত শেষৰ চাহ খোৱালে ৰিংকু ডেকাই তাৰ বাবে তেখেতক এখন ছেকেণ্ড হেণ্ড ফুলান গামোচাৰে চাই দিয়ে না গামোচা বলে ধান ফুলাম গামোচা পাইলো কাল দেখা তো আমাৰ পূজা শেষ কৰি দিয়া পোহৰ হৈ গ'ল মানে এতিয়া কেতিয়া হচ্ছে দেখাইছোঁ ৰাস্তা নও পোহৰ কৰি দিলোঁ পূজা শেষ কৰি আজি পূজা শেষ কৰি পাৰলো পোহৰ হৈ গ'ল দেখো কেতিয়া হচ্ছে এতিয়া 5টা বাজি গেল তো পূজা মানে শেষ হৈ গ'ল 5টা বাজিল পোহৰ হৈ গ'ল আৰু যাৰ ঘৰত নাযাওঁ আমি বাৰু তো ভিডিঅ'টো কেনে লাগিছে জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এইটো বহুত দীঘল হৈছে তাৰ বাবে মানে কি নকম আৰু গোটেই পূজাখন দেখাব লগা হৈছে নে বেয়া আছে নাপাব এতিয়া তেনে মই আৰু অলপ কাম আছে